নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আকৌ আগৰ দৰেই লৈ আহিছোঁ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আহকচোন পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 1 নম্বৰ প্ৰশ্ন, অসম নামটোৰ কেতিয়াৰ প্ৰচলন? শুদ্ধ উত্তৰটি হ'ব ত্ৰয়োদশ শতিকাৰ মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত। 2 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? শুদ্ধ উত্তৰটি হ'ব খ্ৰীষ্টীয় 9ম-10ম শতিকা মানত। 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ পুৰণি নাম কি? শুদ্ধ উত্তৰটো হ'ব অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিষপুৰ। 4 নম্বৰ প্ৰশ্নটো হ'ল, মূল মহাভাৰতখন অসমীয়া গদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি? শুদ্ধ উত্তৰটি হ'ব ৰাম সৰস্বতী। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? শুদ্ধ উত্তৰটি হ'ব অসমীয়া গদ্য সাহিত্যৰ জনক হ'ল ভট্টদেৱ। 6 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? শুদ্ধ উত্তৰটি হ'ব প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্মপুস্তক। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব অসমৰ প্ৰথম স্নাতক ডিগ্ৰী আনন্দৰাম বৰুৱাই লাভ কৰিছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম মহিলা ACS কোন? শুদ্ধ উত্তৰটি হ'ব সুচিব্ৰতা ৰায়চৌধুৰী। 9 নম্বৰ প্ৰশ্নটি হ'ব, অসমৰ প্ৰথম মহিলা IAS কোন? শুদ্ধ উত্তৰটি হ'ব অসমৰ প্ৰথম মহিলা IAS হ'ল পাৰুল দাস। 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হ'ল, ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি? শুদ্ধ উত্তৰটি হ'ব ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন হ'ল অক্সফৰ্ড ইংলিছ ডিকশ্যনেৰী।